guys, this is your Aishman Goswami. Welcome back to my channel Aishman Vlogs. নতুন এটা ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিটো ব্লগ হৈছে সেইটো হৈছে কি আজি আমাৰ বিশেষ এটা খানা আছে। খানা মানে এতিয়া যিহেতু 2023 বৰ্ষটো ইতিমধ্যে পাৰ হৈ গৈছে, মানে ইতিমধ্যে শেষেই হ'ব। 2024লৈ হাৰ্ডলি আৰু 10 দিন আছে। সেইবাবে বোলো আমি তাৰ উপলক্ষে এটা খানা ধুনীয়াকৈ আয়োজন কৰোঁ। আৰু সেইটোকে ভাবি পেলাই আমি আজিৰ দিনটোত এটা খানা আয়োজন কৰিছোঁ। আৰু গাইজ গম পাইনে খানাটো ক'ত হৈছে? খানাটো হ'ব আপোনাৰ যোৱাবাৰ যে মই ব্লগটো দেখাইছিলোঁ নামদাফা সেইফালে হ'ব। খালি কোনটো জেগাতে একজেক্টলি মই কৈ নিদিওঁ, আপোনালোকে ভিডিঅ'ত গম পাব। কিন্তু তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব, ভিডিঅ'ৰ লগত জড়িত থাকিব। যদি ভাল পায় ভিডিঅ'টো চাই পেলাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। বাইক এয়া মই লাহেকৈ বাইকখন এতিয়া উলিয়াম আৰু তাৰপিছত যাম আৰু লাহেকৈ। ব'লক আপোনালোকক দেখুৱাই থাকিম। স্টাৰ্ট হৈ গ'ল, আপুনি দেখিবলৈ পাইছে গাইজ। এতিয়া বাইক ষ্টাৰ্ট হৈ ৰেডি হৈ গ'ল। এতিয়া লাহেকৈ যাব পাৰিম আৰু গাইজ, ব'লক গৈ থাকোঁ। আৰু গাইজ দেখিবলৈ পাইছে মই ফুল ৰেডি হৈ গ'লোঁ আৰু এতিয়া আমি গৈ আছোঁ লগৰখিনিক লগ কৰিবলৈ বুলি। চাওঁ এতিয়া কি হয়গৈ, আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। দেখিছে গাইজ মধুবন ফালি মই ওলাই গৈ আছোঁ। চববোৰ চাগে পাঁচজনতে লগ হ'ব লাগে most probably। চাওঁ কি হয়। এটা কথা কি গম পায়নে, খানা বোলা বস্তুটো কোনো মানুহ জল্দি নাহে, অলপ ধৰণে অলপটো দেৰি হ'বই। আজি আমাৰ খানা টাইম দি আছিল 9:30, কিন্তু গোটেইখিনি মানুহ এতিয়া 10টাই বাজি এটা মানুহ পোৱাহি নাই। সেইকাৰণে এতিয়া মই ফাৰ্ষ্ট অফ অল গৈ পেলাই মই মিহিৰক ঘৰৰ পৰা লৈ আনিমগৈ। তাৰপিছত বাকী মানুহ এটাকে আনিব লাগিব। তাৰপিছত আমি খানা কাৰণে ৰেডি হ'ব পাৰিম বা যাব পাৰিম। চাই থাককচোন গাইজ কি হয়গৈ। গাইজ ইতিমধ্যে মই মিহিৰৰ ঘৰ ওচৰলৈ পালোহি। আপোনালোকে দেখিবলৈ পাইছে মিহিৰ ঐ শুই উঠি আহিছে, ইয়ে জাষ্ট শুই উঠি আহিছে। মই ডাইৰেক্ট উঠাই লৈ আহিলোঁ। মিহিৰ ব'ল এতিয়া লাহেকৈ আৰু খানালৈ বুলি গৈ থাকিব নে কি কওঁ? তেতিয়াহ'লে বন্ধুসকল ইতিমধ্যে গোটেই সোপা মানুহ আহি গ'ল। আপোনালোকে দেখিবলৈ পাইছে গোটেইখিনি মানুহ ৰৈ আছে এইফালে। আৰু এতিয়া মই বেছি কথা কৈ নাথাকোঁ, এইফালে ময়ূৰ বিল্লা আছে আৰু বেছি দেৰি কৰি নাথাকোঁ, লাহেকৈ আমি ইয়াৰ পৰা ওলাওঁ। তাৰপিছত আপোনালোকে ৰাস্তাত দেখাই আছোঁ কি হয় কি নহয়। আৰু বন্ধুসকল ইতিমধ্যে আমি ওলালোঁ ইয়াৰ পৰা। আপোনালোকে দেখিবলৈ পাইছে পিছফালে আমাৰ লগৰবোৰ আহি আছে আৰু কিছুমান বেলেগ এটা ৰাস্তা দি গৈছে। আৰু মানুহখিনি আপোনালোকক লগ কৰা নাই বা পৰিচয় দিয়া নাই, এতিয়া দিবলৈ সময় নাই। আপোনালোকক তাত দিলে মই ধুনীয়াকৈ মানুহলোকক চিনাকি কৰি দিম বা পৰিচয় দি দিম। গতিকে চাই থাকোঁ ভিডিঅ'টো গাইজ, ৰাস্তা আপোনালোকক দেখুৱাই থাকিম কি কি হয় নহয়, চাই থাকিব গাইজ। এইখিনি আমাৰ ধুনীয়াকৈ মাংসটো লৈ লোৱা হ'ল। এইখিনি পাইছে 3 কেজি গাইজ, 3 কেজি মাংস 11জন ব্যক্তিৰ কাৰণে। বন্ধুসকল আমাৰ ইতিমধ্যে মাংসটো লোৱা হৈ গৈছে, আপোনালোকে দেখুৱাইছোঁ ৰ'ব মাংসটো। এয়া 3 কেজি মাংস 11জন ব্যক্তিৰ কাৰণে। আৰু এয়া বাকীবোৰ এতিয়া গৈ আছে। আমি আমাৰ দায়িত্বত এটা বস্তু আছিল, সেইটো বস্তু লৈ ল'লোঁ। বাকীবোৰ কিছুমানৰ বেলেগ বেলেগ দায়িত্ব আছে, তেওঁলোকে বেলেগ বেলেগ দায়িত্ববোৰ লৈ লৈছে। আৰু দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক।
গ'ল সেই পটীয়া গাঁও আৰু এইখিনিতে গোটেই পানী চানী ধৰি লওক আৰু যিখিনি লাগলে বস্তু হয় সেইখিনি আপুনি ইয়াৰ পৰাই ল'ব পাৰে আমি চব বস্তু এতিয়ালৈকে যিমান খানা হৈছে চব বস্তু ইয়াৰ পৰা লৈ গৈছোঁ ধুনীয়াকৈ এটা ধুনীয়া ৰেঞ্জত আপোনালোকে পাই যাব ইতিমধ্যে কেৰাহী আহি গ'ল আৰু বাকীকেইটা সঁজুলিও আহি আছে খুব সোনকালে এয়া স্পন্দন গাইজ কয়লীয়া মাফিয়া আৰু এয়া মিহিৰ আহি গ'ল সঁজুলিৰ ভিতৰত এইটো জাৰ এটা হেৰি হেতা আৰু এটা গামলা আহি গ'ল আৰু ডাঙৰ হেতাখনো আছে বেদান্ত দেখুৱাই দিয়া ডাঙৰ হেতাখন এইখন ডাঙৰ হেতাখন আনিলে এনেকৈ আপুনি ঘূৰাবও পাৰে খানা বনাব পাৰে ঘূৰাবও পাৰে চব কৰিব পাৰে আপোনাৰ লগত সেয়া সেই দোকানখন আছিল ময়ূৰৰ বৰ্তাকৰ দোকান আৰু বৰ্তাৰ দোকানৰ পৰা আমি ওলাই পেলাই এতিয়ালৈ এইফালে পাইছে পূৰা বস্তু লোডেড পূৰা মাংস এইফালে মোৰ বেগটো লৈ লৈছে আৰু বাকী কেইজনমান মানুহ লাহে লাহে আহি আছে কিন্তু আমি প্ৰথমতে পাই লওঁগৈ জুইটো ধুই লওঁ তাৰপিছত আমি খানা আৰম্ভ কৰি দিম লাহেকৈ যিহেতু অকণ দেৰিও হৈছে 12মান বাজিলে পায় সেইকাৰণে চাই থাকক গাইছ আপোনালোকে ধুনীয়া ভিউ চব পাব আপোনালোকে দেখুৱাই থাকিব দেখিবলৈ পাইছে এই ৰাস্তাটো ফুল আলকিটা দি পেলাই আপোনাৰ বনোৱা হৈছে তাতে আমি গৈ আছোঁ বাইক আজি অলপ চেষ্টাটো হ'বই উপায় নাই তেওঁ বুলি আৰু যি কি হওক নহওক যাবতো লাগিবই ন উই হেভ টু ৰিচ আৱাৰ ডেষ্টিনেশ্যন যিহেতু ৰোলাৰ পাৰি দিবলগীয়া হ'ল সেইকাৰণে আমি খোজকাঢ়ি আহিছোঁ ইমানখিনি বস্তু লৈ পেলাই কিন্তু এইটোতে আচল মস্তিটো আহে এতিয়া মই ইতিমধ্যে বাইকত উঠি গ'লোঁ দেখিবলৈ পাইছে এতিয়া আকৌ আমাৰ জাৰ্ণি আৰম্ভ হৈ গ'ল চাই থাকক গাইজ আপোনালোকে মোৰ লগত আকৌ কওকচোন কাটি বন্ধুসকল এই জেগাতে পাব নামদাফা আপোনাৰ চিৰা পিজ্জা আৰু আমি যিফালে আহিছোঁ এইটো কয় ফাকুৱা দৌল মানুহবিলাক সুধিলে গম পাই যাব ফাকুৱা দৌল কোনটো আৰু এই জেগাটো যিটো ভিউ গাইছ লাখ টকীয়া ভিউজ গাইছ লাখ টকীয়া ভিউজ দুটা ৰাস্তা ডিভাইড যাব আপুনি ৰাইট চাইডে যাব লাগিব আৰু ৰাইট চাইডে এই জেগাটো আপুনি আহিলে গম পাই যাব আপুনি ঠিক জেগাত গৈ আছে আৰু এয়াই হৈছে গোহাঁই গাঁও আৰু ইতিমধ্যে আমি গাইজ পাই গ'লো সি গোহাঁই গাঁও দেখিবলৈ পাইছে গাইজ এয়া মোৰ মুখৰ আগত বালি অসমৰ বালি এখন দেখিছে গাইজ মজাকৈ পিকনিক এটা খাই আছে এইফালে মানুহবিলাকে আৰু এইফালে মজা ভিউবোৰ এই পাথৰখিনি যেতিয়া পাৰ হৈ পেলাই আমি যাম তেতিয়া আচল গোহাঁইগাঁও মেইন স্পটটো আমি পাই যাম দেখাই আছোঁ ৰ'ব গাইছ আৰু এতিয়া আমি পাথৰৰ যিখিনি জেগা গৈছিলোঁ ইয়াৰ পৰা লাহেকৈ এতিয়া যাম আমি খালি ইয়াত খুব কাটাটাৰবোৰ আছে সেইকাৰণে কাৰণ আপোনালোকে আহিলেও খুব সাৱধানে আহিব আবেদান্ত সেই জেগাত আহিলে কেনেকুৱা লাগিছে তুমি আগে পাছেতো আহিছা বহুতবাৰ আহিছোঁ আগতেও আৰু মানে ইমান দূৰত পিকনিক খাব যোৱাতকৈ আমাৰ যোৰহাটতে যেতিয়া ইমান ধুনীয়া জেগা আছে আপোনালোক ইয়ালৈও আহিব পাৰে এবাৰ আহি চাব খুব ধুনীয়া জেগা ভাল পাব পানীৰো একো অসুবিধা নাপাব আৰু ভাল লাগিব আহিব এবাৰ ঠিক আছে নিশ্চয় আপোনালোকে ইয়ালৈ আহিব আৰু মই আপোনালোকক মানে গেৰাণ্টি দিছোঁ বাপৰে গাইছ ভিউটো চাওকচোন এবাৰ কি সুন্দৰ আৰু এইফালে আমি এইফালে যাব লাগিব দেখাই আছোঁ কেনেকৈ কিদৰে যাব লাগিব খালি খুব এই জেগাটো মানে খুব ওখ হয় সেইকাৰণে অলপ সাৱধানে আহিব এই জেগাডোখৰ মই অলপ সাৱধানে যাব লাগিব
আহি গ'লোঁ আৰু এইখিনি বেলেগ মানুহ আছে এইখিনিতে কিন্তু মিলাই মেলি আমি আহিছোঁ আৰু বন্ধুসকল আমি যিটো জেগা পালোঁ যোৱাবাৰ আমি খাইছিলোঁ ইয়াতে পিকনিক আৰু এতিয়া লাহেকৈ আমি জুইটো ধৰিম দেখিবলৈ পাইছে জেগাটো পূৰা খালী আৰু একদম এটা আনএক্সপ্ল'ৰ্ড জেগা হয় ইয়াত মানে মানুহ ধৰি লওক বহুত কম মানুহে পিকনিক জানে বা আহেও ইয়ালৈ আপোনালোকে দেখিবলৈ পাইছে কি চালিয়া ভিউটো বা চাওকচোন কি ধুনীয়া পিকনিক খোৱা জেগাটো এটা এই জেগাটো পিকনিক খাবলৈ ওৱান অফ দ্য বেষ্ট স্পটছ মই যদি কওঁ যোৰহাটৰ ভিতৰত কাৰণ কি যিবোৰ জেগাত পিকনিক হয় ইতিমধ্যে সেইবোৰ জেগা সদায় মানে ধৰি লওক বহুত বেছি অ'ভাৰ পপুলেটেড হৈ যায় কিন্তু এইটো জেগাত যদি আপুনি আহে আপুনি ধুনীয়াকৈ এটা পিকনিক সাজটো খাই যাব পাৰিব পৰিয়ালৰ লগত আহক লগৰ লগত আহক জেগাটো ভাল আৰু চবফালৰ ভাল হ'ব মই সেইটো আপোনালোকক গেৰেণ্টি দিছোঁ পোৱালি বন্ধু এটা লগ পালোঁ ইয়াৰ লগত এই খেলো খেলি আছে চাব দেই ইয়ালৈ মাৰি পঠিয়াম ধৰগে এতিয়া ই আকৌ মোক মাৰিবি হ'ব চাব হা দেখিছে বৰ ধুনীয়া খেলা হৈ আছে অলপ দেৰিবা তো এনেকৈ এইখনেই মাৰিম এতিয়া গাই ইতিমধ্যে আমাৰ ঋষিকেশ আৰু অদিতদা পাই গ'লহি দেখিবলৈ পাইছে আৰু পাচনিদা মুখখন দেখাই দিয়া আৰু তন্ময়দা এইফালে উঠি গ'ল আৰু দেখাই দিছোঁ ইয়াত তন্ময়দাক দেখাই দিলোঁ প্ৰজু পাই গ'লহি দেখিবলৈ পাইছে আৰু এইফালে ময়ূৰ আৰু স্পন্দন ইতিমধ্যে আহি গ'ল মানে প্ৰায় আমাৰ গোটেইখিনি মানুহ আহি গ'ল আৰু এতিয়া লাহেকৈ জুই চুই ধৰি পেলাই আমি খোৱা বন্ধটো আৰম্ভ কৰিম চাই থাকিব গাইছ এই খৰি চৰি আহি পেলাই ৰেডি হৈ গ'ল জুই ধৰাতহে আৰু বাহাদুৰি মাংস কাঠ কেৰাহী চব ৰেডি হৈ গ'ল পানী বটলো আহি গ'ল এতিয়া বনোৱাতহে বাহাদুৰি আৰু খানাটো পিচ কাপ আকৌ আমাৰ যিখিনি তেল নিমখ আছিল তেল মছলা নিমখ চব বস্তুবোৰ আমি লৈ আনিছোঁ তালৈকে যাম বুলি লাহেকৈ এইবোৰ পিঁয়াজ দেখিবলৈ পাইছে পিঁয়াজ আলু আছে ইয়াতে বলা স্পন্দন হৈ থাকোঁ নিজৰ খোৱা জেগাটো ইয়াৰ পৰা তালৈ সলাই দিলোঁ কাৰণ কেলৈ গম পাইছে উদ্ভণ্ডালিৰ কাৰণে মানুহৰ তাত আমি ধুনীয়াকৈ শান্তিপূৰ্ণভাৱে লাহেকৈ খাম আৰু খানাটো এতিয়া বনাম আৰু খানাটো বস্তু চস্তু লৈ আনিছোঁ তেল নিমখ এইবোৰ ভাত খোৱাটো হৈ গ'ল আপোনালোকে দেখিব পাইছে চবেই ভাত খাবলৈ লৈছে লাহেকৈ বঢ়িয়া এতিয়া আমি ধুনীয়াকৈ ভাতটো খাই লওঁ তাৰপিছত আপোনালোকে কথা ভাবিছোঁ বাই বাই গাইছ আৰু তন্ময়ে ভাগ কৰিছে ভাগটো মানে কোনে কিমান ভাত খাব কি কথা চব ভাগ কৰিছে আৰামছে আমি ভাতটো খাই লওঁ তাৰপিছত আপোনাক কৈ আছোঁ ৰ'ব গাইছ চাই আকৌ চবেই ভাত পাতি খাই ধুনীয়াকৈ আজৰি হ'ল ফটো মাৰিছে আৰু দেখিছে প্ৰজ্ঞান আৰু অংকিতে কিবা কিবি কামত লাগি আছে কেৰাহী চেট হোৱাৰ ক্ষেত্ৰত বা হেৰি যি নহওক ডাঙৰখিনি চব ফটো মাৰি আছে বাই বাই গাইছ